নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম। তো আজিৰ আকৌ এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকৰ কাৰণে। আজিৰ ভিডিঅ'ৰ উদ্দেশ্য হ'ল আমাৰ বহু লোকে ছাগলী পুহিম বা ছাগলীৰ বিষয়ে জানিবলৈ চেষ্টা কৰে আৰু এটা প্ৰশ্ন প্ৰায় কোৱা শুনো আৰু প্ৰায় মানুহে ভাবে যে মই 10জনী ছাগলী পুহিলে কিমান লাভ হ'ব বা কিমান দিনত মই কিমান পইচা ইনকাম কৰিম। তো তাৰ ওপৰত আজিৰ এই ভিডিঅ'। তো ভিডিঅ'টো শেষৰলৈকে চাওক, যিহেতু আপোনালোকে জানে যে চেনেলটো নতুন হয় আৰু চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানুহে ভাবে যে মই কিমানজনী ছাগলীৰ পৰা আৰম্ভ কৰিম আৰু কিমানজনী ছাগলী পুহিলে মই কিমান লাভ হ'ম। তো আজি এটা সাধাৰণ হিচাপ, 10জনী ছাগলী পুহিলে মানুহে কিমান লাভ পাব পাৰে বা 10জনী ছাগলীত আপোনাৰ এবছৰত কিমান ইনকাম হয় আৰু 10জনী ছাগলীৰ পৰা আপোনাৰ এখন ফাৰ্ম আৰম্ভ কৰিব পৰা যায়নে। তো তাৰ ওপৰত আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এটা সাধাৰণ হিচাপ, আপুনি কিমান লাভ পাব আৰু কিমান টকা আপুনি ইনকাম কৰিব আপোনাৰ এবছৰত বা ছমাহ হ'লে আপোনালোকে হিচাপটো নিজে উলিয়াই ল'ব পাৰিব। তো তাৰ কাৰণে আজি ভিডিঅ' বনাইছোঁ। আহক সকলোৱে ওলাই আহোঁ, আমি ফাৰ্মিং ছেক্টৰটো অলপ আগবঢ়াই নিওঁ। সকলো ওলাই আহক আৰু হয়তো এতিয়া বহুত লোকে মই জনাত ছাগলী পালনত বেছি আগবাঢ়ি আহিছে যে ছাগলী ফাৰ্ম খুলিম বা ছাগলী পুহিম। তো তাৰ কাৰণে আজি ভিডিঅ'টো যিমানখিনি পাৰোঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ম এখন ষ্টাৰ্ট কৰিবলৈ হ'লে আপুনি প্ৰথমতে ফাৰ্মৰ বিষয়ে আৰু কি কি কৰিব লাগিব, সিহঁতক কেনেকৈ ৰাখিব লাগিব, এইবোৰ কথা জানিবলৈ হ'লে আপুনি প্ৰথমতে ষ্টাৰ্ট কৰোঁতে সৰুৰ পৰা আৰম্ভ কৰক। সৰুৰ পৰা আৰম্ভ কৰিলে আপুনি বহুখিনি কথা শিকিব পাৰিব আৰু প্ৰথমতে যদি লছ হ'বলগীয়া হয় তেতিয়াহ'লে আপোনাৰ লছটো অলপ কম হ'ব। এনেকুৱা ফাৰ্ম বহুতো আছে যোনবিলাকে আপোনাৰ প্ৰথমতে আৰম্ভণি বহুত ডাঙৰৰ পৰা কৰে আৰু ঘপককৈ ফাৰ্মখন বন্ধ হৈ যায় বা বহুত লছৰ সন্মুখীন হয়। বহুত ডাঙৰ লছ হোৱা দেখা যায়। তো তাৰ কাৰণে সকলোৱে এই বুলিয়ে ক'ব যে আপুনি অলপ কমৰ পৰা আৰম্ভ কৰক। তো কমৰ পৰা আৰম্ভ কৰিলে কি হ'ব, আপুনি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ। তো আপুনি যিমান কমৰ পৰা আৰম্ভ কৰিব সিমান আপুনি তাৰ নলেজখিনি আপুনি লাহে লাহে আপোনাৰ গেইন হৈ গৈ থাকিব। আপুনি কথাবিলাক জানি গৈ থাকিব, বস্তুবিলাক কেনেকৈ হয়, কি কৰিব লাগিব। তাৰ কাৰণে আপুনি 10জনী ছাগলী বেষ্ট হয় আমাৰ যোনটো আছাম হিলগত হয় বা ব্লেক বেংগল হয়। যদি আপুনি আছাম হিলগত আৰু ব্লেক বেংগল 10জনী ছাগলী লগত কৰে আপোনাৰ 100% প্ৰফিট হোৱাৰ চান্স আছে। তো আপোনাৰ মেইন কথা ক'ব গ'লে আপুনি 10জনীৰ পৰা ষ্টাৰ্ট কৰে এখন ফাৰ্ম যদি আপুনি খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভৱান হ'ব। আমি সকলোৱে জানো যে আমাৰ আছাম হিলগত হওক বা ব্লেক বেংগল হওক আপোনাৰ এভাৰেজ আপোনাৰ 2টা পোৱালিকে দিয়ে। আপোনাৰ চেউৰী ছাগলী হ'লেও আপোনাৰ 2টাকৈ দিয়া দেখা যায় আৰু যদি আপোনাৰ গাই ছাগলী হয় তেতিয়া আপোনাৰ 2, 3টা বা 4টা দিয়ে। বাৰু এভাৰেজ আমি 2টাকে ধৰিলোঁ। আপোনাৰ 10জনী ছাগলীত কিমান হ'ব, 20টা পোৱালি। 10জনী ছাগলীত আপোনাৰ 20টা পোৱালি আপোনাৰ নৰ্মেলি থাকিবই, সেইটো তাত কোনো সন্দেহ নাই। 20টা পোৱালি আপোনাৰ যেনেকৈ নহওক থাকিবই। তো 20টা পোৱালি আপোনাৰ হিচাপটো উলিয়াই চাওক। আপোনাৰ এবছৰ পুহিলে আমাৰ আছাম হিলগতৰ ছাগলীবিলাক কিমান হয় বা এবছৰত আমি কিমান টকাকৈ বিক্ৰী কৰিব পাৰোঁ। এবছৰত আমাৰ আছাম হিলগতৰ ছাগলী যদি খাচী ছাগলী হয়, খাচীবিলাক আপুনি 8-9 হাজাৰৰ পৰা ধৰি পিনে আপুনি 10-12 হাজাৰলৈকে হয় আৰু 10-12 হাজাৰ টকাত বিক্ৰী কৰি 20টা পোৱালি যদি আমি ভালকৈ মেইনটেইন কৰি ৰাখোঁ তাত মৰ্টেলিটি কোনো কথা নাহে। আপুনি যদি ভালকৈ মেনেজমেণ্টটো ভালকৈ কৰে তেতিয়াহ'লে আপোনাৰ 20টাৰ ভিতৰত 20টা পোৱালিয়ে থাকিব। যদি আপোনাৰ বাইচান্স কেতিয়াবা কিবা এটা হ'বলগীয়া থাকে বা ভগৱানে নকওক তেনেকুৱা হওক, যদি হয় তেতিয়া আপোনাৰ 2টা পোৱালি আমি যদি মৰ্টেলিটি বুলি ধৰোঁ তেতিয়াহ'লে আমাৰ থাকিব কিমান, 18টা পোৱালি। 18টা পোৱালিৰ ভিতৰত আপুনি 18টাকৈ আপুনি 10 হাজাৰকৈ হয়তো নাপাবও পাৰে। আপুনি এটা হিচাপত ধৰি লওক আপোনাৰ মাইকী মতা মিলাই পিনে আপুনি মাইকীখিনি যদি 8,000কৈ চেল কৰে তেতিয়া আপোনাৰ ধৰি লওক 10টাই বাৰু মাইকী হ'ল। তো 10টা মাইকীত আপোনাৰ কিমান হ'ব, 8 হাজাৰকৈ হ'লেও আপোনাৰ 80,000 আৰু বাকী যোনকেইটা মতা খাচী পোৱালি আছিলে সিহঁতৰ হাইটটো নিশ্চয় আপোনাৰ ভাল হ'ব আৰু গ্ৰ'থটো ভাল হ'ব। তো সিহঁতক আপুনি 10 হাজাৰকৈ ধুনীয়াকৈ চেল কৰিব পাৰিব। 10 হাজাৰকৈ 8টা পোৱালিত যোনটো ভিডিঅ'ত খাচী পোৱালি দেখি আছে সেইটো হ'ল আপোনাৰ 7 monthsৰ ছাগলী, 7 মাহ হৈছে এইটো খাচী পোৱালিৰ। তো ইয়াক মই এতিয়াও যদি বেচোঁ এতিয়াও আপোনাৰ ধুনীয়াকৈ 4,500 5,000 টকাত বিক্ৰী কৰিব পাৰিম। তো আপুনি যদি এবছৰ পোহে আপুনি 10 হাজাৰ নিশ্চয় পাব। আপোনাৰ টোটেল হ'ব 1,60,000 আপোনাৰ 10জনী ছাগলীৰ আপোনাৰ আহিব। সেইটো কনফাৰ্ম হয় আপুনি যদি ভালকৈ মেনেজমেণ্ট কৰে। 1,60,000ৰ পৰা আপোনাৰ ধৰি লওক মেনেজমেণ্টক মিনিমাম আপোনাৰ 20,000 আপোনাৰ গ'ল বছৰটোত। এবছৰত আপোনাৰ 20 হাজাৰ যদিও ধৰে তেতিয়া আপোনাৰ 1,40,000 আপোনাৰ থাকিব লাভৰ ঘৰত।
পুহো বুলি ক'লে আপুনি প্ৰথমে শিকি ল'ব লাগিব কোনটো সময়ত কি দিব লাগে আৰু কি মেডিচিন আমি ইউজ কৰিব লাগে। তো এইখিনি কথা শিকি লোৱাৰ পিছত আপোনাক ছাগলী পোহাত বা আপুনি পইচা উপাৰ্জন কৰাত কোনো ৰখাব নোৱাৰে, কোনো ধৰি ৰাখিব নোৱাৰে। আপুনি নিশ্চয় ছাকচেছ হ'বই। ভিডিঅ'টো যদি ভাল পাইছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানে, ধন্যবাদ।